Hello guys, বহুত দিনৰ মূৰত আহিছো ভাবিলো ৰাতিপুৱাই ব্লগ এটা কৰো উঠিব ধৰিছো হে আপোনালোকৰ ওচৰত অহাই নাছিলো বহুত সপ্তাহ নাই ৰেচিপি ভিডিও শেয়াৰ কৰা নাছিলো ভাবিলো আজি সানডে হয় আৰু অসমৰ কথাটো গম পাইছে protibad চলি আছে বন্ধ কেবৰ কাৰণে তাৰ মাজতে ব্লগ এটা আৰম্ভ কৰিব ওলাইছো আজি দিনটোৰ ঠিক আছে তেতিয়া হলে মই ব্ৰাছেছ কৰিলো আকৌ আহি আছো আপোনালোকৰ ওচৰলৈ মুখখন ধুই আহিলো বতৰটো আজি দেখিছেনে ইমান হেমেকা হৈ আছে হেমেকি আছে বতৰ চাহ একাপ খাই লওঁ আপোনালোকে চাহ খালে নে বাৰু বহুত কাম কৰিবলৈ আছে মোৰ এইবিলাক ইমানো বেছি নহয় অকণমান চাফচিকুণ তুমি চাহ বনাই আছা নেকি বা বনাইছে তেতিয়া হলে চাহ মোৰ গুডনেছ তেতিয়া হলে দেই আজি বেলেগে বনোৱা হাতৰ একাপ চাহ খাবলৈ পাম ভালকে বনাবা লেতেৰা নকৰিবা চাফচিকুণকে বনাবা ধেমালি কৰিলো দেই খাই আছো বিশেষ একো নাই বিস্কুট আৰু লাল চাহ বতৰটো অকণমান মুকলি কৰিছে বাৰু এয়া বতৰটো ৰেঙি আছে আৰু অলপ ৰ'দ ওলাইছে ৰাতিপুৱা কুঁৱলী পৰি আছিলে বহুত এতিয়া অলপ ৰ'দ ওলাইছে ফৰকাল বতৰহে ভাল লাগে সেমেকা বতৰ ইমান ভাল নালাগে বিশেষকৈ ঠাণ্ডাত ৰ'দ লৈ আছো ডিচেম্বৰ মাহ যিহেতু ঠাণ্ডা পৰিছে আপোনালোকে লৈছে নাই ৰ'দ খুব ভাল লাগিছে ৰ'দ থাকি অকণমান ৰ'দ লৈ লৈছো গাটো ধুই আহিলোগে বিশেষকৈ আজি দেওবাৰ যদিও ক'তো ওলাই যাব পৰা নাই যি পৰিস্থিতি হৈ আছে পৰিস্থিতিৰ কাৰণে ওলাই যাবই পৰা নাই ঠিকেই আছে আজি বন্ধৰ দিনটো ঘৰতেই পাৰ কৰোচোন মানুহজনো আছে তথাপিতো ডিউটিলে যাব লগা হ'ব পাৰে 1 মান বজাত যিমানটো সময় আছে সিমানখিনি সময় অলপ দুইজনে পাৰ কৰোঁ এনেদৰে ৰাতিপুৱা শুই উঠি আহিছো ৰ'দটো ওলোৱা নাছিলে কুঁৱলী পৰি আছিলে হেমেকা বতৰ আছিলে এতিয়া ৰ'দটো ওলোৱা দেখি মনটো ভাল লাগিছে
গাঁৱলৈ খুব মনত পৰে এনেকা ৰ'দ ওলোৱাৰ চিজনতে পথাৰত ৰবাব টেঙা খোৱা এইবিলাক খুব মনত পৰে ইয়াতো তেনেকুৱা পৰিৱেশ আছে কিন্তু বিশেষকৈ মোৰ লগ নাই অকলশৰীয়া মানুহ খাব পৰা যায় ধুনীয়াকৈ বহিলে ৰ'দত ৰবাব টেঙা কিন্তু ৰবাব টেঙা পাবলৈও নাই লগো নাই গতিকে খোৱা নাই আপোনালোকে চাগে নিশ্চয় ৰবাব টেঙাৰ জুতি লৈ আছে যিসকলে গাঁৱত আছে যিহেতু আৰু যিসকলৰ ঘৰত আছে ঘৰৰ বাৰীত থকা টেঙাৰেটো জুতি লৈয়ে আছে ভাল লাগে খুব এনজয় কৰা বতৰ হয় ডিচেম্বৰ মাহটো জানুৱাৰী ফেব্ৰুৱাৰী যেতিয়ালৈকে ঠাণ্ডা থাকে আৰু ৰ'দত বিশেষকৈ ৰ'দ লোৱা হৈ গ'ল এতিয়া মই পাকঘৰলৈ আহিলোঁ লাঞ্চৰ বাবে বিশেষ একো যোগাৰ কৰা নাই চিম্পলকৈ বনাইছোঁ সকলোবিলাক আৰু বজাৰৰ চব্জিৰ যিহে জুই চাই দাম চব্জি কিনিবই নোৱাৰি তথাপিতো বন্ধ আছিলে একেদিন কণ্টিনিউৱাছলি বন্ধৰ মাজতে গৈ কালি খুলিলে খোলাৰ লগে লগে যি পাওঁ তাকে আনিছোঁ আৰু উঠাই পাচলিৰ দাম ইমানেই নিকিনিলেও উপায় নাই খাবলৈ নাইকিয়া হৈ গৈছে একেদিন বন্ধৰ বাবে লাঞ্চৰ বাবে মই মচুৰ দাল আৰু মগুৰ দাল অকণমান মিক্স কৰি দিছোঁ তাতে কেইটামান কাবুলী বুট দি দিছোঁ নিমখ হালধি দি পেলাই 2টা চিটি মাৰি ল'ম দালি হৈয়ে গ'ল আৰু অলপ ব্ৰকলি কাটি লৈছোঁ এটা বিলাহী কাটি লৈছোঁ আৰু 2টা আলু কাটি লৈছোঁ পিঁয়াজ কাটি লৈছোঁ আৰু জলকীয়া এটা কাটি লৈছোঁ ভাজিৰ বাবে দালিটো এতিয়া মই চিটি মাৰি ল'ম এয়া পাচলিখিনি মই ৰেডি কৰি থৈয়ে দিয়া আছিলে আগতে কেৰাহীত তেল দি লৈছোঁ আৰু তেলখিনি গৰম হৈছে আৰু প্ৰায় আৰু পিঁয়াজ কেইপিচ দি দিছোঁ তেলতে আচলতে পিঁয়াজৰ ইমান দাম বেছিকৈ পিঁয়াজ নষ্ট কৰিবলৈ মনেই নোযোৱা হ'ল সকলোৰে একে সমস্যা চাগে কিছুমানৰ হয়তো নহ'বও পাৰে এনেকুৱা সমস্যা বহুত দাম হয় আচলতে পিঁয়াজৰ আৰু মই এনেকৈ কেইপিচমান চিকেন দি দিম ইয়াতে বন্ধৰ বাবে বস্তুৰ দাম বহুত বাঢ়িছে চিকেনৰ কেজি 300 টকাই হ'ল আজি চিকেন কেইপিচৰ লগত বিলাহী দি দিছোঁ আৰু ভালদৰে লৰাই লৈছোঁ দাইলখিনি চিটি মাৰিলেই হৈ গৈছে আৰু এতিয়া মই আলুখিনি দি দিছোঁ ইয়াত আৰু জলকীয়াটো দি দিছোঁ আৰু ঠিক সেইদৰে বাকীখিনি পাচলিও মই দি পেলাই লৰাই লৈছোঁ আৰু মিক্স চব্জি বনাই পেলালোঁ লগতে চিকেনো দি দিছোঁ এনেদৰে বনাই খায়ো ভাল লাগে আদা নহৰু একোৱে ব্যৱহাৰ কৰা নাই আচলতে আদা নহৰু বজাৰত নাপালোৱে বিচাৰি সেইকাৰণে যিকেইটা আছে সেইকেইটাই বনাইছোঁ আৰু ভাজিখন হালধি নিমখ দি দিছোঁ জোখমতে আৰু লৰাই লৈছোঁ চব্জিখিনি লৰাই হোৱাৰ পিছত মই ঢাকোনখন দি দিছোঁ প্ৰায় 15-20 মিনিটমান সময় সিজাই লোৱাৰ পিছত এয়া চব্জিখিনি হৈয়ে গৈছে আৰু প্ৰায় চিম্পল হয় ইমান হাৰ্ড নহয় কিন্তু খাবলৈও তেনেদৰে খুব টেষ্টি হয় কিন্তু মই লাঞ্চ কৰি লওঁ তেতিয়াহ'লে দেই লাঞ্চ কৰি হৈ গ'ল এতিয়া অলপ বাহিৰলৈ ওলাই আহিছোঁ বাহিৰৰ পৰিৱেশটো সদায় অলপ থাকিবলৈ মন যায় ইমান ধুনীয়া
ধুনীয়াকৈ ৰ'জপাহ ফুলি আছে চাওক ভাল লাগিছে দেখিবলৈ খুব ভাল লাগে ৰ'জপাহ দেখিবলৈ দেখাব চেষ্টা কৰিছোঁ ৰ'ব আপোনালোকক ইমান ধুনীয়াকৈ ফুলি আছে ৰ'জপাহ এইজোপা কি ফুল কয় মই নাজানো নামটো কিন্তু দেখিবলৈ খুব ধুনীয়া লাগে এইজোপা মোৰ মানি প্লেণ্ট অলপ ডাঙৰ হৈছেগৈ আৰু এইকেইজোপা মই ৰোৱা হয় প্লেণ্টেশ্যনটো মোৰ ভাল লাগে খুব কেতিয়াবা কেতিয়াবা ৰোওঁ মই ভিডিঅ'টো আচলতে যোৱা সপ্তাহৰে হয় মই দিব পৰা নাছিলোঁ আপলোড আচলতে আপোনালোকেতো জানেই ইণ্টাৰনেট সেৱা বন্ধ কৰি থোৱা আছিলে যোৱা 10 দিনমান ধৰি হয়তো সেইবাবে দিব পৰা নাছিলোঁ আৰু স্নেপ কৰি থৈছিলোঁ যেতিয়া আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব মন গ'ল ভিডিঅ'টো আৰু অসমৰ পৰিস্থিতিৰ কথাটো গম পাইছেই বৰ্তমান সময়ত কাৰ বাবে প্ৰতিবাদী কাৰ্যসূচীসমূহ বিশেষকৈ সত্ৰীয়া আন্দোলন গঢ়ি তুলিছে চৰকাৰেও জনসাধাৰণৰ প্ৰতিবাদক বুজিবলৈ চেষ্টা কৰা নাই তেওঁলোকৰ মততে একমত তথাপিতো অসমবাসীয়ে কেতিয়াও মানি ল'ব নোৱাৰে কেব বা কাহক অসমীয়াই দেখাই দিলে যে অসমীয়া ইমান দুৰ্বল নহয় আমাৰ মাতৃক শ্বেয়াৰ কৰিব বিচাৰিলে আমিও প্ৰাণ আহুতি দিব পাৰোঁ তাৰে জ্বলন্ত উদাহৰণ আমাৰ শ্বহীদ ভাইকেইজন তেওঁলোকলৈ মোৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ চৰকাৰেও এষাৰ কথা ভালদৰে উপলব্ধি কৰিছে চাগে অসমীয়াক আৰু বন্দুকৰ গুলিৰে ভয় খুৱাব নোৱাৰিব এজনৰ বুকু ভেদি গলেও আনজনে বুকু পাতি দিব ইমানেই সাহসী আমি অসমীয়া আমি কেব কা বিৰোধ কৰি আহিছোঁ আৰু কৰি থাকিম যেতিয়ালৈকে আমাৰ দাবী মানি নলয় ঠিক আছে বন্ধুসকল তেতিয়াহ'লে আজিলৈ সামৰিছোঁ আকৌ আহি আছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ